হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল ববিতাছ ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ আমাৰ অসমীয়া সমাজৰ এবিধ থলুৱা খাদ্য। আহকচোন মইনো কি ৰান্ধো সেইটোকে চাওঁ আহক। এইটো কি সকলোৱে চিনি পাইছেনে আপোনালোকে? এইটো বাঁহৰ গাজ বুলি কয়। আজি আমি বাঁহৰ গাজৰ চব্জি বনাবলৈ ওলাইছোঁ। মই বাঁহৰ গাজৰ চব্জিখন কেনেকৈনো বনাওঁ আপোনালোকে চাওঁ আহকচোন। প্ৰথমতে বাঁহৰ গাজটোৰ বাকলিখিনি গুচাই লৈ পিহনাত মাৰি ল'ব লাগিব। প্ৰথমতে সেইখিনি কাম কৰি লওঁ। এইটো এতিয়া প্ৰথমতে বাকলিখিনি গুচাই ল'ম। এইটো গুচাই ল'ব লাগিব, যিহেতু ডাঠ অংশখিনি খালে সোৱাদ নালাগে। সেইকাৰণে গুচাই লৈ কোমলীয়া অংশটো, যিটো কোমলীয়া অংশ, সেই কোমলীয়া অংশটোহে পিহনাত মাৰিব লাগিব। কলডিল যেনেকৈ গুচাই আপোনালোকে তেনেকৈয়ে গুচাব, কলডিলৰ নিচিনাকৈ গুচোৱা হয়। এতিয়া গুচাই হ'ল। এতিয়া এই অংশখিনি ধুনীয়াকৈ এনেকৈ আপোনালোকে চুচি ল'ব, এনেকৈ চুচি ল'ব লাগিব। এনেকৈ ধুনীয়াকৈ চুচি ল'লে তেতিয়া কি হ'ব, বস্তুটো পিহনাত মাৰিবলৈও ধুনীয়া হ'ব আৰু আপোনালোকৰ মুখত আঁহটো নালাগিব। পিহনাত মাৰি ল'ম। পিহনাত আপোনালোকে সৰুটোতো মাৰিব পাৰে, ডাঙৰটোতো মাৰিব পাৰে। মই সৰুটোত মাৰিছোঁ, যিহেতুকে মিহি কৰিম বস্তুটো। এনেকৈ পিহনাত মাৰি ল'ব, ধুনীয়াকৈ ওলাইছে। গাজ পিহনাত মাৰি হৈ গ'ল। এতিয়া এইখিনি ভাজিৰ কাৰণে প্ৰস্তুত কৰিম। গৰম হোৱাত মই তেল অলপ দিলোঁ। এতিয়া গোটা জিৰা কেইটামান দিম। সদায় গেছটো আপোনালোকে ল' ফ্লেমত দি ল'ব। এতিয়া পিঁয়াজখিনি দি দিম। তাৰপিছত এইখিনি অলপ ফ্ৰাই কৰি ল'ম। অলপ হাই ফ্লেমত ফ্ৰাই কৰি ল'ম। এতিয়া মই শুকান জলকীয়াকেইটা দিম, লগতে মই নহৰু কেইটাও দি দিম। নহৰুটো আপোনালোকে মন গ'লে দিবও পাৰে আৰু মন নগ'লে আপোনালোকে নহৰুটো স্কিপ কৰিব পাৰে। পিঁয়াজ ভাজি হ'ল। এতিয়া ইয়াত মই নিমখ হালধি দিম। আজি মই তেলখিনিতে দি লৈছোঁ প্ৰথমতে নিমখ হালধিটো। দি অলপ সময় এইখিনি ফ্ৰাই কৰিম। এতিয়া পিঁয়াজখিনি ফ্ৰাই হ'ল, অলপ ৰঙচুৱা হোৱাত মই এতিয়া ৰুকি লোৱা গাজখিনি দিম। এইখিনি দিয়াত মই লৰাম। এতিয়া মই এইখিনি লৰাই হোৱাত মই ইয়াত অলপ সময় ঢাকোন মাৰি গেছটো মিডিয়াম ফ্লেমত দি অলপ সময় 5 মিনিট সময় ৰাখি থ'ম। এতিয়া ঢাকোন লগাই দিম। ঢাকোন লগাই 5 মিনিটমান সময় থ'ম। গাজ ভাজি হৈ গ'ল, এইখিনি এতিয়া নমাই থ'ম। এয়া বাঁহগাজৰ ভাজি ৰেডি হৈ গ'ল। আপোনালোকে খাই পাইছেনে এনেকৈ বাঁহগাজৰ ভাজি? আপোনালোকেও বনাই খাবচোন, বৰ ধুনীয়া লাগে খাবলৈ। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে সেইটোও জনাব। লগতে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ'টো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।